এক্সপায়াৰি ডেট যিটো মেডিচিন তাৰ কৈ আপুনি এইটোৰ বিষয়ে মানে বেলেগকৈ ক'বলগীয়া নাই। এইটো আমাৰ এটা নেগলিজেঞ্চ বুলিয়ে ক'ব লাগিব, যিখিনি অসাৱধানতা। প্ৰথম কথা হ'ল যে এক্সপায়াৰ্ড মেডিচিনবিলাক ইনচাৰ্জে আগতেই চৰ্ট আউট কৰিব লাগে, চৰ্ট আউট কৰি আঁতৰাই থ'ব লাগে। মোক যিটো ক'লে যে দুটা মানে আছিলে এক্সপায়াৰ্ড আছিলে, বাকীখিনি চব ঠিকে আছিলে, তেতিয়া আঁতৰাই থৈছিলে। কিন্তু কোনোবাই কেনেকৈ কি আকৌ একেলগে থৈ দিলে। গতিকে যি কি নহওক, মুঠতে আমাৰ যে লেপছ হৈছে সেইটো আমি মানি ল'ব লাগিব, আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে সাৱধান হ'ব লাগিব। তাৰ কাৰণে ছাৰে এটা ডিচিপ্লিনাৰী একশ্যন এটা লৈছে। মই ভাবোঁ এইটোৱে আমাৰ বাকী ষ্টাফবিলাককো সাৱধান কৰিব, আৰু ভৱিষ্যতে হয়তো এনেকুৱা ঘটনা নহ'ব বুলি আমি আশা কৰিছোঁ। হস্পিটালটো আপোনালোকে আপোনালোকে সাংবাদিক বন্ধুসকল কোকৰাঝাৰতে আপোনালোকৰ বাসগৃহ, আপোনালোকে গম পায়। কিছুমান ডক্টৰে আছে মানুহক মানে আমাৰ মানে আমি মানৱ জীৱন আমি ঘূৰাই পাওঁ ডক্টৰৰ পৰাই, আৰু সেইকাৰণে আমি ডক্টৰক ভগৱান ৰূপে চাওঁ। এতিয়া ডক্টৰসকলকে যদি নিজে যদি সঁচাই ভগৱান বুলি ভাবি লয় আৰু তেওঁলোকৰ যদি অহংকাৰ হৈ যায়, তেনেহ'লে এইটো বেয়া হ'ব। কিছুমান ডক্টৰ আমাৰ কোকৰাঝাৰত আছে যে তেওঁলোকে প্ৰেক্টিছ কৰে প্ৰাইভেটত ভালকৈ, যে চৰকাৰী কাম কৰি আছে। মোৰ স্পষ্ট কথা, যদি চৰকাৰী চাকৰি কৰিবলৈ ইচ্ছা আছে তেনেহ'লে চৰকাৰৰ কৰ্মক্ষেত্ৰত ভালকৈ কনচেনট্ৰেট কৰক। চৰকাৰী কাম বাদ দি পেলাই প্ৰাইভেটত প্ৰেক্টিছ কৰা, চৰকাৰী হস্পিটেলত আহি পেলাই পেচেণ্টসকলক ট্ৰিটমেণ্ট নকৰা, এইটো নহ'ব। সেইকাৰণে মোৰ লিষ্টত 2-3গৰাকী ডক্টৰৰ নাম ইতিমধ্যে আছে। তো আপোনালোকে সময়মতে গম পাব, আপোনালোকে জানিব। উইথিন ভেৰি শ্বৰ্ট টাইম এই 2-3গৰাকী ডক্টৰকো মই ছাছপেণ্ড কৰাৰ চিন্তা লৈছোঁ। ঠিক আছে। ফাৰ্মাচিষ্টটো আছে, কিন্তু বস্তুটো হৈছে কি, এই যিবিলাক ৱাৰ্ডৰ যিখিনি প্ৰেক্টিছ কৰিছিল আগতে ইনচাৰ্জবিলাক দিয়া আছে, ৱাৰ্ড ইনচাৰ্জে সেইখিনি ৰেকৰ্ড কৰিবলৈ ছেপাৰেট কৰিব লাগে। সেইটো আমি ইনচাৰ্জৰ হেৰি কৰিম এতিয়া। দূৰৰ পৰা আছে।